আজি বড়োলেণ্ড ৰেইনবো ট্ৰাইবেল ফাউণ্ডেশ্যন নামৰ এটা NGO আমাৰ চালাকাটিত হেডকোৱাৰ্টাৰ আমি বনাই আৰু এই ৰেইনবো ফাউণ্ডেশ্যনৰে মই প্ৰেছিডেণ্ট হিচাপে আজি বিভিন্ন ষ্টেক হোল্ডাৰ আমাৰ ষ্টেক হোল্ডাৰসকলৰ লগত কৰ্পৰেট ছেক্টৰ আৰু বিভিন্ন চৰকাৰী অফিচিয়েলসকলৰ মাজত আলোচনা বিলোচনা কৰি কিছু ডেভেলপমেণ্ট আৰু এমপ্লয়মেণ্ট জেনেৰেট কৰিব পৰা আইটেম আমি আজি ইয়াত কিছু চিম্বলিকভাৱে মেটেৰিয়েলছ ডিষ্ট্ৰিবিউট কৰা আৰম্ভ কৰিছোঁ। গভৰ্ণমেণ্টৰ এক পইচাও ইয়াত খৰচ হোৱা নাই আৰু কোনোবা আমাৰ NGOৰো কোনো এটা পইচা ইয়াত খৰচ হোৱা নাই। আমাৰ ষ্টেক হোল্ডাৰবিলাকে আমাক এই বস্তুবিলাক দিছে আৰু আমি নিডি পাৰ্চন যাক দিলে কামত আহিব লাগতিয়াল ব্যক্তিসকলক আমি দিবৰ কাৰণে আজি এই প্ৰগ্ৰামটো কৰিছোঁ। ডেভেলপমেণ্টৰ লগত জড়িত ৰাখি আজি আমি গাৰ্বেজ টিপাৰ প্ৰথম ফেজত আমি 5খন আমি মেডিকেল কলেজত এখন, চালাকাটি বজাৰত এখন, থিনালি বজাৰত এখন, খাৰিগাঁও বজাৰত এখন, তিতাগুৰি বজাৰত জাবৰ জোঁথৰ টানিবৰ কাৰণে আমি টিপাৰ গাড়ী এখনকৈ প্ৰদান কৰিছোঁ। আৰু আমি যিসকল সমাজৰ কাৰণে দিনে ৰাতে কাম কৰি থকা অৱহেলিত কিছু আমাৰ যিটো পৰম্পৰা, এই অৱহেলিত পৰম্পৰাটো আকৌ আমি সন্মান বা পৰম্পৰাটো আকৌ জীয়াই ৰাখিবৰ কাৰণে আজি আমি এটা গ্ৰেটিটিউড টকেন অফ ৰেছপেক্ট হিচাপে আমি স্কুটি প্ৰদান কৰিছোঁ। প্ৰথমে আমি যিসকল খুবিৰাজী স্বাস্থ্য ক্ষেত্ৰত আমাৰ আয়ুৰ্বেদিক স্বাস্থ্যৰ মেডিচিনৰ ক্ষেত্ৰত যিসকলে গাঁৱলীয়া জংগলীয়া মানে ঔষধ পাতি দি পেলাই বেমাৰ আজাৰ ট্ৰিটমেণ্ট কৰে, পূজা পাতলি দিয়ে, তেওঁলোকৰ কিন্তু আজিৰ দিনত চলিবৰ কাৰণে খুব অসুবিধা, অহা যোৱাৰ কাৰণে খুব অসুবিধা, কেতিয়াবা ৰাতিটো যাব লাগে, কেতিয়াবা মাজ ৰাতিটো যাব লাগে। তেনেকুৱা ব্যক্তিক এজন আমি প্ৰফেশ্যনক ৰেছপেক্ট কৰি এই ট্ৰেডিশ্যনেল যিটো পৰম্পৰা, যিটো কাষ্টমাৰী যিটো চলি অহা এটা পৰম্পৰা, এইটো আমি ৰেছপেক্ট কৰি এখন স্কুটাৰ আমি প্ৰদান কৰিছোঁ চিম্বলিকভাৱে। আমাৰ যিটো মিডিয়াই সকলো ডেভেলপমেণ্টৰ লগত জড়িত থাকে, সকলো চৰকাৰৰ কামত, সকলো ৰাইজৰ বেয়া ভাল সকলো বাতৰি সঠিকভাৱে প্ৰদান কৰাত তেখেতসকলে মূল হিচাপে ডেভেলপমেণ্টৰ মূল মানে পোহৰত লৈ অহা আৰু কোনোবা আমি দৃষ্টি নোহোৱা কামবোৰ দৃষ্টিত লৈ অহাৰ ক্ষেত্ৰত যিটো মানে ইথিক্সত থাকি যিসকলে মানে যিটো মিডিয়াৰ যিটো ইথিক্স, এই ইথিক্সটো আমি ৰেছপেক্ট কৰি আৰু ইথিক্সত থাকি যিসকল কাম কৰা ব্যক্তিসকল, দিনে ৰাতি কষ্ট কৰা যিসকল প্ৰফেশ্যনেলি ৰিপৰ্টাৰ বা জাৰ্ণালিষ্ট, এই জাৰ্ণালিজিমটো ৰেছপেক্ট কৰি আমি এজন ৰিপৰ্টাৰ ডাঙৰীয়াক আমি এখন স্কুটি দি এই গোটেই জাৰ্ণালিজিম বা গোটেই যিটো আমাৰ মিডিয়াৰ ইথিক্সটো সন্মান কৰি আমি এখন স্কুটাৰ প্ৰদান কৰিছোঁ। আৰু আমাৰ মাজত পুৰোহিত, ধৰ্মৰ দিশত আধ্যাত্মিক সমাজত কাম কৰা ব্যক্তিসকলকো সন্মান জনাই এজন পুৰোহিতক আমি দিছোঁ। আৰু বড়ো সমাজত পৰম্পৰাভাৱে যিসকল খুবিৰাজী কৰা ইতিমধ্যে আমি দিছোঁ। আৰু যিসকল ব্ৰহ্ম ধৰ্মত মানে আহুতি যজ্ঞ পাতি পেলাই সৰ্বমংগল শান্তি বিশ্ব শান্তি সৰ্বমংগলৰ কাৰণে যিসকলে আমাক প্ৰাৰ্থনা কৰাত সহায় কৰে, পূজা পাতলি কৰাত সহায় কৰে, এই সেনেকুৱা ব্যক্তিকো আমি ৰেছপেক্ট কৰি এখন স্কুটাৰ আমি প্ৰদান কৰিছোঁ এজন পুৰোহিতক। আৰু এখন মহিলাসকলৰ সমাজ উন্নয়নৰ ক্ষেত্ৰত মানে 100% পুৰুষৰ লগত সমানে ৰেছপনচিবিলিটি আৰু দায়িত্ব আৰু তেওঁলোকৰ যিটো অধিকাৰ, এই অধিকাৰটো সন্মান জনাই, ওমেন এম্পাৱাৰটো সন্মান জনাই আমি এজন
সামাজিক দিশত কাম কৰি থকা পলিটিকেলি কনচিয়াছ এজন মহিলাগৰাকীক আমি চিম্বলিকভাৱে আমি স্কুটি প্ৰদান কৰিছোঁ যাতে তেওঁলোকে এই স্কুটি দি যাই পেলাই ৰাইজৰ সহায় কৰিব পাৰে ৰাইজৰ কামত লাগি যাব পাৰে তাৰ কাৰণে আমি ৰেচপেক্ট কৰিছোঁ আৰু আমাৰ ছাষ্টেইনেবল আমাৰ জব অৰিয়েণ্টেশ্যন মানে ইনকাম জেনেৰেটিং যিটো প্ৰজেক্ট আমি আজি ফিছ ফাৰ্মাৰ মাহৰ কৃষকসকলক আমি মাহৰ খেতিয়কসকলক আমি আজি মাহৰ পোনা দিছোঁ আৰু মাহৰ দানা আমি দি দিছোঁ আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি শিক্ষাৰ ক্ষেত্ৰতো আমি কাম কৰিম গতিকে প্ৰথম ল'ৰা ছোৱালীক আমি আজিৰ দিনটোত আমি চিম্বলিকভাৱে 10জন ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক আমি ছখনকৈ কিতাপ এক্সাৰচাইজ বুক আমি দিছোঁ আমাৰ হাতত বৰ্তমানে 15,000 ষ্টকত আছে আৰু আমি লাখ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি গৰীব দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা বুক আমাৰ ফালৰ পৰা প্ৰদান কৰিবৰ কাৰণে আমি বিভিন্ন কৰ্পৰেশ্যনসকলৰ লগত কথা পাতিছোঁ আৰু কৰ্পৰেট অফিচাৰসকলত টেকনিচিয়ানসকলৰ লগত আলোচনা বিলোচনা কৰি আমি ৰাইজৰ মাজত এইবিলাক প্ৰদান বা বিতৰণ কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু দুখীয়া লগতে বতৰৰ লগত মানে ফাইট কৰিব পৰাকৈ যাতে আমাৰ ৰুটি কাপৰা আৰু মাখন যেনেকৈ আমাৰ কপৰাৰ ক্ষেত্ৰত কাপোৰৰ ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজন সেই হিচাপে আমি আজি এখনকৈ খুব ভাল এটা কোৱালিটি থকা কম্বল এখন বেডশ্বীট আৰু এখন মুছাৰিদানি যাতে মহৰ পৰা নিজকে বচাব পাৰে তাৰ কাৰণে আমি দিছোঁ লগতে আৰু মেডিকেল কিটছ নিজকে অলপ স্বাস্থ্য পৰীক্ষা কৰিব পৰাকৈ প্ৰিলিমিনাৰী এই মেডিকেল কিটছ আমি প্ৰদান কৰিছোঁ আৰু আমাৰ হাতত যথেষ্ট আছে এইবিলাক আমি প্ৰদান কৰিম এইখিনি আজিৰ মূল কাৰ্যসূচীটো আমি ষ্টাৰ্টিঙে কৰিছোঁ ফাইলত প্ৰজেক্ট হিচাপে আমি চালাকাটি সমষ্টিটো আমি ফাইলত কৰিছোঁ আৰু যিটো আমি দিছোঁ অকল চালাকাটি হিচাপে আমি কৰা নাই চবকে কৰিম কিন্তু জাষ্ট আমি ষ্টাৰ্টিং আৰম্ভণিয়ে কৰিছোঁ মানে আমাৰ NGO মাত্ৰ 3 মাহ বয়সৰ হয় এই 3 মাহৰ ভিতৰতে আমি ইমানখিনি সঁহাৰি পাইছোঁ আমাৰ ষ্টেক হোল্ডাৰবিলাকৰ এতিয়া আমাৰ বহুত ষ্টেক হোল্ডাৰ আমাৰ লগত যোগাযোগ কৰিছে আৰু আমিও আমাৰ ষ্টেক হোল্ডাৰ হিচাপে তেখেতসকলৰ লগত আমি যোগাযোগ ৰাখিছোঁ আমাৰ NGO মেম্বাৰসকলে তেখেতসকলৰ লগত যোগাযোগ ৰাখি আছে আলোচনা চলাই আছে আৰু আমি আশা ৰাখোঁ যে আমি এক্টিভলি মানে সমাজক সেৱা কৰাৰ উদ্দেশ্যলৈ আগবাঢ়িছোঁ আৰু ভগৱানে আমাক সহায় কৰিব মিডিয়াৰ সহায় মই বিচাৰিছোঁ ৰাইজৰ সহযোগিতা মই বিচাৰিছোঁ CSR প্ৰগ্ৰামো আমি এপ্ৰ'চ কৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি CSR প্ৰগ্ৰামত ৰাইজক যেনেকৈ সহায় কৰিব পাৰে বিভিন্ন মানে আমি কিবা কৰিম আৰু মেইনলি লিভলিহুড মানে আঁচনিবিলাকত মানে নিজৰ জীৱন যাপন কৰাত সহায় কৰা আঁচনিবোৰক বেছি গুৰুত্ব দি পেলাই আমি NGOয়ে কাম কৰিব